তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আপোনালোকে কেনে আছে আশা কৰোঁ সকলো ভালে আছে। তো ময়ে ভালে আছোঁ। তো গাইজ আজি মোৰ ব্লগটোত এটা গুৰুত্বপূৰ্ণ সমস্যা লৈ আলোচনা কৰিম, যিটো নাকি আমি ভাবোঁ আমাৰ জীৱনৰ আধাৰ, কিন্তু আমি ইয়াক নিজকে ধ্বংস কৰি পেলাইছোঁ। সেইটো হৈছে মাটিৰ প্ৰদূষণ। যেতিয়া আমি মাটিৰ এটা অংশত হাত দি চাওঁ তেতিয়া কেৱল তাত প্লাষ্টিক আৰু বুটল দেখা পাওঁ। গাইজ আজিকালি কৃষকসকলৰ ক্ষেত্ৰত কীটনাশক স্প্ৰে বেছিকৈ ব্যৱহাৰ কৰিছে আৰু লগতে কাৰখানাৰ ধোঁৱা বেছিকৈ ওলাইছে আৰু ঘৰতে মানুহে প্লাষ্টিক অতিকৈ বেছিকৈ ব্যৱহাৰ কৰিছে। তো আমি ইয়াৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ বিষয়ে আমি সঠিক তদন্ত ল'ব পাৰি। আজিকালি আমি জানো যে মাটিৰ প্ৰদূষণৰ ফলত উৰ্বৰতা শক্তি কমিছে, ফলত মাটিৰ উৎপাদন হ্ৰাস পাইছে আৰু খাদ্য দূষিত হৈছে বুলি আমি গম পাওঁ। এই দূষিত খাদ্য আমাৰ স্বাস্থ্যৰ বাবে বিপদজনক, এইটোও আমি গম পাওঁ। কিন্তু ইয়াৰ পৰা আমি কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ বিষয়ে আমাৰ সঠিক তদন্ত ল'ব লাগিব। ধৰক আপুনি এটা গছ ৰোপণ কৰিছে আৰু আপোনাৰ লগৰ এজনে আৱৰ্জনা সংৰক্ষণ কৰিছে আৰু সিজনৰ লগৰ আন এজনে পলিথিনৰ পৰিৱৰ্তে কাপোৰৰ বেগ ব্যৱহাৰ কৰিছে। তো আমি এনেকৈয়ে মাটিৰ প্ৰদূষণ ৰোধ কৰিব পাৰি। আহক আমি সকলো মিলি এই সমস্যাবোৰ সমাধান কৰোঁ। যেনেকৈ জৈৱিক চাহ ব্যৱস্থা গ্ৰহণ কৰা, প্লাষ্টিক ব্যৱহাৰ কমাওক, গছ ৰোপণ কৰক আৰু বন সংৰক্ষণ কৰক। এনেকৈ আমি মাটিৰ প্ৰদূষণ সংৰক্ষণ কৰিব বুলি ভাবোঁ। মই ভাবোঁ আমি সকলোৱে যদি এই ব্যৱস্থাটো সংৰক্ষণ কৰি চলোঁ তেনেহ'লে নিশ্চয় মাটিৰ প্ৰদূষণ সংৰক্ষণ হ'ব। গাইজ আহক আমি সকলোৱে মাটিৰ প্ৰদূষণ সংৰক্ষণ কৰি চলোঁ। গাইজ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো গাইজ আপোনালোকে মোক মৰম দি থাকিব, যিমান পাৰোঁ মই এনেকুৱা ভিডিঅ' আপডেট দি থাকিম। তো বাই বাই।